এতিয়া বহুত দিনৰ পাছত মই এটা নতুন ভিডিঅ' বনাইছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাব মই হোষ্টেল আহি গলো বিহুত ঘৰ গৈছিলো আৰু মোৰ সব লগৰ বিলাকো আহি গৈছে এয়া জ্যোতিকা এয়া কাব্য নমস্কাৰ আমাৰ কাব্য মানে সদায় এনেকুৱাই আৰু তাৰপৰা এয়া আমাৰ প্ৰিয়ংকা মৰাণ তাই ডান্স শিকাব বুলি কৈ দিয়া এই যে ডান্স শিকাব মৰাণ বিহু বুলি কয় মৰাণ বিহু শিকাব আপোনালোকে চাই থাকিব দেখাই থাকিম চাই থাকিব আৰু এয়া চোৱা এওঁলোকে মৰাণ বিহু প্ৰেক্টিচ কৰি আছে দেখিছে আমাৰ প্ৰিয়ংকাই শিকাই আছে গোটেইকেইজনী জ্যোতিকা ভালকে নেহাঁহিবা ভালকে কৰা কিয় হাঁহিছা দেখিছে চবে ইমান ধুনীয়াকে নাচি আছে আৰু মই ইহঁতক চাই ভিডিঅ' কৰি আছো আৰু মই নাচিব নাজানো কাৰণে ধুনীয়াকে এইবিলাক চাই দিয়া হৈছে এবাৰ আৰু এওঁলোকৰ মানে মৰাণৰ কিবা পাতিব বোলে সেইকাৰণে প্ৰেক্টিচ কৰি আছে কি পাতিব আপোনালোকে আহিব 25ৰ পৰা আছে দেই আহিব দেই চবে যাব জ্যোতিকাহঁতৰ ঘৰত থাকিব খাব প্ৰিয়ংকা ঘৰতো থাকিব পাৰে কাব্য তই বিহুটো শিকাই দে এবাৰ ইহঁতক বিহু শিকাই দে কাব্য মিচিংটো শিকাই দে ইহঁতক আজি মানে আমি ইয়াত যে চব জনজাতিৰ মিক্স আপ আমাৰ বিহুটো নাচি দে মই শিকাব নাজানো নহয় বিহুটো কাব্য শিকাই দিব শিকাব লাগিব ন মই নাজানো নহয় মিচিং চং কি মটক শিকাবা নেকি মটক নাজানো এতিয়া আহি গল এতিয়া মানে মিচিং জনগোষ্ঠীৰ প্ৰেক্টিচ চলিছে ৱাও এতিয়া বিহু নহব মই বিহু আছো নাই মই শিকাব নাজানিলে কি হব বিহু কৰি দেখা বিহু চং যা নাচ যা বিহু নাচ এইটো ধুনীয়া থ নাচ চুলি মেলি নচা কাৰণে ইনচাল পাম দে এনেকে হেৰি কৰ কাব্য বিহুটো তই শিকাব লাগে নে জ্যোতিকাই নিজে নাচিব লাগে গায়া চং বড়ো চং নেপালী নাচো বোলা বাগৰুম্বা নাচ বাগৰুম্বা কৰিবলৈ জানি হেৰি এখন লৈ ল কিবা এখন গাত মোকো এখন দে
কলেজত দুপাতা খাওঁলো হ'ব ই উলিয়াব ইয়াক সঁচাকে কেনেকে নাছিল কাইপত সেইখন ধুনীয়াকে ল কেনেকে লৈছ আহা টিচাৰ বিহু নাচিছা দে লাষ্ট আৰু এটা না ডান্স মাৰি দে আৰু লাষ্ট এটা আখ মে কাজৰা সেই গানটো কি গাইছিলে মায়া মায়া লুকি লুকি লোকে নহয় আখ আখ মে কাজল না হেৰো হেৰো হাই গাইজ আমি এনেই ফূৰ্তিৰ কাৰণেহে এইবোৰ বনাই আছো আমি এনেই মানে হোষ্টেলত এনজয় আৰু ইমান দিনৰ মূৰত গোটেইখিনি লগ খালো কাৰণে এনেই ফূৰ্তি কৰিলো আৰু বিহু বুলি কাৰণ বিহুটো আমি চবেই লগত নাপালো যেতিয়া এনেকেই ফূৰ্তি কৰিলো আৰু আনকালে আমাৰ কলেজতো পাতে এইবাৰ মানে কলেজত পাতিলে পাতোতে আমি ঘৰত আছিলো আৰু আহিব নোৱাৰিলো কাৰণে আমি হোষ্টেলতে আমি নিজেই এনেকে পাতি ললো আপোনালোকে কোনটো বিহু মানে কোনটো ভালতো একো হোৱা নাই ভাল হোৱা এনেই আমি নাচিছো আৰু। ভালেই হৈছে আৰু মোৰ কাৰণে কাৰণ মই নাজানো যে আৰু আপোনালোকৰ কোনটো বেছি নাচ ভাল লাগিলে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো চোৱাৰ বাবে আৰু ভুলকে নাছিলো আপোনালোকে বেয়া নাপাব দেই এনেই আৰু এইটো ফূৰ্তিৰ কাৰণে বনাইছিলো ফূৰ্তিৰ কাৰণে বনাইছিলে ইহঁতি মই ইউটিউবতে মানে ভিডিঅ'টো দিম বুলি কৰি দিলো কাৰণ হোষ্টেলৰ পৰা ওলাই যোৱাৰ পাছত এইবিলাক চব মানে মিছ কৰিম আৰু চব তেতিয়া মই ভিডিঅ'টো চাম আৰু miss কৰিলে। আৰু আপোনালোকে কমেন্ট কৰি জনাব কোনটো চাই মেলি বেছি ভাল পালে নাচি নাচি আমাৰ আমনি লাগিলে এতিয়া ইয়ালৈ আহিলো হাই কোৱা কিন্তু ভাল লাগিছে কিয় নাচ কৰিছা এয়া আমাৰ মায়াশ্ৰী নমস্কাৰ এয়া আমাৰ সুব্ৰত জ্যোতিকা কি হৈছে কি হৈছে মোৰ ছোৱালীজনী বেমাৰ এই নাম হৈছে হৰিপ্ৰিয়া দিহিঙীয়া তাইৰ টাইটেলটো মোৰ টাইটেলটো একেই কিন্তু তাই আহোম তাই মতক মই আহোম হয় তাই মটক হয় আৰু আমাৰ জ্যোতিকাও মটক মৰাণ ইনফিনিট তুমি মটক হবা ন আমি এতিয়া ধুনীয়াকে ভাতটো খাই লওঁ আজি মাছ আছে আমাৰ বিলুৱা মানুহ বিলাই আছে সেইফালে জুনিয়ৰ ফ্ৰেণ্ডটি হাই কৈ দিয়া এইফালে আমাৰ দেখিয়ে থাকিছে মানে আমাৰ দুজনীক দেখিয়ে থাকে তোৰ ব্লগত সদায় কাইবৰ ইমান লেভেল তাইক ৰুমৰ পৰা মাতি মাতি আনিবলগীয়া হৈছে মোবাইল টিপি তাই আহিবই নিবিচাৰে সেয়া এইখন কাঁহীত কাৰ হয় তো গাইছ আমি এতিয়া ভাতটো খাই লওঁ ধুনীয়াকে আৰু এয়া আমাৰ ধুনীয়াকে কাব্যই মোক এইবিলাক দি দিছে আৰু জ্যোতিকা আচাৰ বিলাইছে জ্যোতিকা মোক জ্বলাটো নিদিবা মিঠাটো দিয়া মিঠাটো ৰুমত আছে জ্বলা এইটো জ্বলা নহয় নহয় এইটো খোৱা এইটো অলপহে হয় বেছি নহয় বাৰু এইটো ল'ব মানে হৈ গৈছে বেছি খাই লোৱা এইটো হাতত ল'ব লৈছিলে তাই তো গাইছ আমি চবে এক কাঁহী ভাত খাই দিলো খতম কৰি দিলো চবে এ লোৱা কাইব লোৱা
যোৱা তোমালোকে কাঁহী বাতি ধুই আনিবা তোমালোকক নাই কোৱা তোমালোকে ভাত খোৱা আমি ধুই আহিম তুমি সদায় সুস্থি কৰি ৰুম মুচিম বুলি ক'লে নহ'ব য়েছ মোৰ বেমাৰ হৈ আছে 5 দিন হৈ গ'ল তো গাইজ আমাৰ ভাত চাত খাই ধুনীয়াকৈ হৈ গ'ল আৰু মেকআপো কৰিলোঁ অলপ এয়া চাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চোৱাৰ বাবে বহুত থেংক ইউ বাই বাই নেক্সট আকৌ ভিডিঅ' এটাত লগ পাম